আপোনালোকক এখন ভাল স্কুল দেখুৱাম। সাংবাদিকবিলাকে খালি বেয়া স্কুল দেখায়, বেয়া মাষ্টৰ দেখাব, বেয়া শিক্ষক দেখাব, বেয়া পৰিৱেশ দেখাব। মই আজি এখন দৰং জিলাৰ অতিকে পিছপৰা চৰ অঞ্চল ওৰাং ব্যাঘ্ৰ প্ৰকল্পৰ পিছফালে নৈ কাষৰীয়া এখন স্কুল বিদ্যালয়, যিখনৰ পৰিৱেশ আপোনালোকক মই দেখুৱাম। এখন ভাল স্কুল দেখুৱাম, আহক আপোনালোকে চাওক। এখন প্ৰাথমিক বিদ্যালয়, চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ কেনেকৈ হ'ব পাৰে, এখন চাপৰি অঞ্চলৰ এখন বিদ্যালয়ৰ পৰিৱেশ কেনেকৈ হ'ব পাৰে। মই অসমৰ বিভিন্ন ঠাই ফুৰিছোঁ, কিন্তু আমাৰ নামনি অসমত, আমাৰ এই অঞ্চলত দৰং জিলাত বহুত এনেকুৱা ধুনীয়া ধুনীয়া বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয় আছে। সেইখিনি আমি আজি 2-4 বছৰ ভিতৰত দেখিছোঁ যে ইমান ধুনীয়াকৈ স্কুলবিলাক, মানে এজনক দেখি আন এজনে ধুনীয়াকৈ স্কুলবিলাক গঢ়ি লৈ গৈছে। আজি দেখুৱাম এইখন প্ৰাথমিক বিদ্যালয়, দৰঙৰ অত্যন্ত পিছপৰা অঞ্চলৰ এখন বিদ্যালয়। এই বিদ্যালয়খন হ'ল দক্ষিণ বেচিমাৰী প্ৰাথমিক বিদ্যালয়। দক্ষিণ বেচিমাৰী প্ৰাথমিক বিদ্যালয়, এয়া এখন গেট, মেইন তোৰণ। চাওক, কাৰণ ওচৰতেই ওৰাং ৰাষ্ট্ৰীয় ব্যাঘ্ৰ প্ৰকল্প আছে, য'ত বাঘৰ কাৰণে বিখ্যাত, ওচৰতে আছে। ছাত্ৰ ছাত্ৰীক সেইখিনি আভাস দিবলৈ চেষ্টা কৰিছে। বিদ্যালয়ৰ চৌহদতে এয়া ধুনীয়াকৈ নাৰিকল গছ লাগিব, বেছিদিন নাই। নাৰিকল গছ আছে আৰু পাইন ট্ৰিবিলাক, দেৱদাৰু পাইন ট্ৰি সুন্দৰকৈ দিয়া আছে আৰু বিভিন্ন ধৰণৰ ফুলেৰে সুশোভিত কৰি ৰাখিছে। আৰু যিটো বাউণ্ডেৰী, চাৰিসীমা ৱাল, চাওক কিমান সুন্দৰকৈ পৰিপাটিকৈ বাউণ্ডেৰী ৱালটো ইয়াত সজাই পৰাই ৰাখিছে। আৰু বিভিন্ন ধৰণৰ ফুল, এডাল এজাৰ গছ এডাল আছে সুন্দৰকৈ। এজাৰ ফুলিলে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় আপোনালোকে জানেই নিশ্চয়। আপোনালোকে এজাৰ আছে, দেৱদাৰু আছে আৰু এডাল নাহৰক লৈ বিভিন্ন গীত ইতিমধ্যে শিল্পীসকলে গাই গৈছে, এজাৰক লৈ গৈছে। ইয়াত নাহৰ, এজাৰ সকলোখিনি পাব খুব সুন্দৰকৈ। এজাৰ গছডাল চাওক কিমান সুন্দৰকৈ ৰখা হৈছে। আৰু ক্ৰমান্বয়ে আগবাঢ়ি গৈছে বিদ্যালয়ৰ। ইয়াত মূল তোৰণ দুখন আছে, ইফালে এখন আছে আৰু অন্য ছাইডে আৰু এখন মূল তোৰণ আছে। ইয়াত লিখা আছে সুন্দৰকৈ গেটৰ, বিদ্যালয়ৰ যিখন তোৰণখনৰ ডিজাইনটো খুব সুন্দৰ। এখন প্ৰাথমিক বিদ্যালয়, চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ইমানখিনি তেনেকৈ আমি দেখা পোৱা নাই। কি সুন্দৰকৈ বিদ্যালয়ৰ তোৰণখন গেটৰ সৈতে, আৰু কাষতে কামিনী কাঞ্চন ফুলিলে কিমান ধুনীয়া এটা গোন্ধ ওলায়। এই কামিনী কাঞ্চন আছে। আৰু আমি এইফালে ছাইডৰ আন এটা ছাইড চাওক, ৰিজৰ্ট কিছুমান আমি এনেকৈ দেখা পাওঁ যে দেৱদাৰুৰে ধুনীয়াকৈ এনেকৈ থিয় হৈ থাকে। আজি এই বিদ্যালয়খনৰ সন্মুখতো শাৰীকৈ দেৱদাৰু আমি দেখিবলৈ পাইছোঁ। ইয়াৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে ওচৰ চুবুৰীয়া, অভিভাৱক আৰু শিক্ষকৰ সদিচ্ছা হ'লে আমি সকলোখিনি কৰিব পাৰোঁ। আৰু সেইখিনি গোটেইখিনি 100% ইয়াত তেওঁলোকে কষ্ট কৰিছে। আহক ভিতৰলৈ যাওঁ। আৰু এয়া হ'ল আমাৰ আদৰ্শ, যাতে ইয়াৰ পৰা আমি শিকিব পাৰোঁ। অন্য বিদ্যালয় যাতে ইয়াৰ পৰা এই অনুকৰণ কৰি তেওঁলোকক স্কুলখন সজাব পাৰে। এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰিৱেশ কেনেকুৱা হ'ব পাৰে। মচুন্দা বতৰৰ মচুন্দা ফুলি আছে, গোলাপ আছে, আমাৰ স্থানীয় গোলাপ। আৰু বিদ্যালয়ৰ এই সোমাওঁতেই যিটো বাটচৰাৰ কাষতে কিছুমান নীতি নিয়ম দিয়া আছে, কেনেকৈ মাস্ক ব্যৱহাৰ কৰিব লাগে। ছাত্ৰ ছাত্ৰীক সেইটো আভাস দিয়া হৈছে। আৰু বিদ্যালয়ৰ ষ্টাফৰ ফটোৰ সৈতে কোন চনত কেতিয়া জন্মগ্ৰহণ কৰিছিল আৰু কেতিয়া জইনিং ডেট, গোটেইখিনি ইয়াত, যাতে বাহিৰৰ কোনোবা আহিলে চাব পাৰে, সুন্দৰকৈ বুজি পায় কোন টিচাৰ ইয়াত আছে। গোটেইখিনি সুন্দৰকৈ দিয়া আছে। আৰু কিছুমান সাৱধানতা কেনেকৈ অৱলম্বন কৰিব লাগে এইখিনি ইয়াত দিয়া আছে। তো ছেফটি, তো ফায়াৰ ছেফটি হওক, ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতা গোটেইখিনি ইয়াত সুন্দৰকৈ দিয়া আছে। আৰু এইটো হ'ল স্কুলৰ কৰিডৰ। ভিতৰলৈ সোমাই আহিছোঁ, ক্ৰমান্বয়ে ভিতৰলৈ সোমাই গৈছোঁ। এয়া হ'ল প্ৰধান শিক্ষকৰ কাৰ্যালয়। সুন্দৰ পৰিষ্কাৰ পৰিপাটিকৈ খুব সুন্দৰকৈ ৰাখিছে। আৰু যিবিলাক নেকি আমাৰ কাৰণে আদৰ্শ, আৰু কিছু TLM ইয়াত সজাই ৰখা হৈছে। আৰু এইবিলাক হস্তশিল্প নিচিনাই হয়, কাগজৰে কিছুমান পেপাৰ ক্ৰাফ্ট বুলি কয়, হাতেৰে সজোৱা কিছুমান শিল্প, যিবিলাক ল'ৰা ছোৱালীক শিকোৱা হয়। আৰু
ঠিক তেনেকৈ সজাই ৰাখিছে বিভিন্ন ধৰণৰ TLM। এইবিলাকৰে আজিকালি চৰকাৰে এইবিলাক ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছে যে TLMৰ সহায়ত কেনেকৈ ল'ৰা ছোৱালীৰ উৎকৰ্ষ সাধন কৰিব পাৰি। ঠিক তেনেকৈ নিজৰ সুবিধা অনুযায়ী এয়াৰ কুলাৰ দেখি পাব। ইয়াত CC কেমেৰা আছে। কেমেৰা কিমানটা আছে আপুনি নিশ্চয় দেখিছে, কিমানটা কেমেৰা অন হৈ আছে, যাতে চাৰিওফালৰ পৰা সুৰক্ষা হৈ থাকে। বিদ্যালয়খন কেনেকৈ সুৰক্ষিত অৱস্থাত থাকে, সুৰক্ষা হৈ থাকে তাৰ সুন্দৰ ব্যৱস্থা প্ৰধান শিক্ষক মহোদয়ে ইয়াত কৰি ৰাখিছে। আৰু এই বিদ্যালয়খনৰ এইখিনি ষ্টাফ SMC, এইখিনি SMC বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলৰ নাম ইয়াত দিয়া আছে। ইয়াত হ'ল প্ৰধান শিক্ষকৰ স্থান, আসন সুন্দৰকৈ ৰাখিছে। আৰু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন যিবিলাক আমাৰ আইডিয়েল হিৰোজ বুলি কওঁ, যিবিলাক আদৰ্শ ব্যক্তি, ভাৰতবৰ্ষৰ যিবিলাক হিৰো বুলি কোৱা হয়, তেওঁলোকৰ ইয়াত ফটোবিলাক বিষ্ণুৰৰ পৰা আৰম্ভ কৰি ঠাকুৰ, কালাম এনেকৈ সজাই সুন্দৰকৈ ৰাখিছে, যাতে ছাত্ৰ ছাত্ৰীয়ে এটা আভাস পায়। আৰু আমি সচৰাচৰ বিভিন্ন ফটো দেখি আমি বহুত শিকোঁ। ল'ৰা ছোৱালীয়ে কণ ল'ৰা ছোৱালীয়ে আমি ফটো দেখি বহুত শিকোঁ। আৰু গোটেই বিদ্যালয়ৰ যিমান কাম কাজ গোটেইখিনি ফাইল অনুযায়ী কোনটো বৰ্ষৰ কি আছে, কোনটো ফাইলত কি আছে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। সুন্দৰ পৰিপাটিকৈ ইয়াত ফাইলবিলাক সজাই ৰখা হৈছে। বিদ্যালয়ৰ হিচাপ নিকাচ খতিয়ান গোটেইখিনি ইয়াতে পাব। আৰু এখন হ'ল ফটো এলবাম। বিদ্যালয়খনৰ কি কি বছৰটোত কাম কাজ কৰা হয়, ছাত্ৰ ছাত্ৰীক কি কি শিকোৱা হয়, গোটেইখিনি এটা ফটো গেলাৰী ইয়াত ধুনীয়াকৈ ফটো এলবাম এটা সজাই পৰাই ৰাখিছে। আৰু ইয়াত কিছু এৱাৰ্ড আছে, এৱাৰ্ডখিনি সজাই ৰাখিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, তেওঁলোকৰ ফালৰ পৰা ইয়াত এৱাৰ্ড চাৰ্টিফিকেট দিয়া হৈছে। আৰু এই বিদ্যালয়ৰ পৰাই কৃতি শিক্ষক শিক্ষয়িত্ৰীসকললৈ যেনেকৈ বছৰি দিয়া হয়, ঠিক তেনেকৈ এইখন বিদ্যালয়ৰ পৰাও এই হবিবুৰ ৰহমান প্ৰধান শিক্ষক তেখেতে এই বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে। তেখেতে কৃতি শিক্ষকৰ এটা পুৰস্কাৰ পাইছে। খুবেই ভাল, আগলৈ আৰু ভাল হওক। ইয়াত জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ পৰা এখন পাইছে দৰং জিলা। ঠিক তেনেকৈ হয়, আৰু COVID-19 সময়ত বিভিন্ন বিদ্যালয় বন্ধ কৰি ৰখা হৈছিল। ঠিক তেনেকৈ এই বিদ্যালয়খনে সেই পৰিৱেশত বন্ধ হৈ থকা অৱস্থাটো ছাত্ৰ ছাত্ৰীক যিমানখিনি পাৰে সিমানখিনি চেষ্টা কৰি শিক্ষা দিয়াৰ চেষ্টা কৰিছে। আৰু সেই প্ৰশংসা পত্ৰ এখন জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ ফালৰ পৰা বিদ্যালয়খনক প্ৰদান কৰিছে। খুবেই সুন্দৰ পৰিৱেশ, ভাল লাগিল। এনেকৈ আমাৰ বাকী বিদ্যালয়বিলাকেও যাতে এই আদৰ্শ অনুসৰণ কৰে। এখন স্কুল লাইব্ৰেৰী, ইয়াত বিভিন্ন ধৰণৰ কিতাপ। এখন প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত কিমানখিনি সা সৰঞ্জাম থাকে আমি সচৰাচৰ জানোৱেই। চৰকাৰী বিদ্যালয় এখনত, ব্যক্তিগত বিদ্যালয়খনৰ কথা বেলেগ, কিন্তু চৰকাৰী বিদ্যালয় এখনত কিমানখিনি পৰ্যায়ৰ সা সৰঞ্জাম সুবিধা বা পৰিপাটিকৈ ৰাখে সেইখিনি আমি জানো, কিন্তু খুবেই ব্যতিক্ৰম, খুবেই ভাল লাগিল। এনেকুৱা ভিতৰুৱা অঞ্চল, এইখন খুবেই ভিতৰুৱা অঞ্চল, দৰং জিলাৰ ওৰাং ব্যাঘ্ৰ প্ৰকল্প বুলি কোৱা হয়, নেশ্যনেল পাৰ্ক যিখন আছে তাৰ চাপৰি অঞ্চলৰে হয়। ইয়াতে ইমান সুন্দৰকৈ থাকিব পাৰে বুলি আমি বিশ্বাস কৰা নাছিলোঁ, কিন্তু আজি আহি হঠাৎ মই দেখিলোঁ খুবেই এটি ভাল পৰিৱেশ। আৰু গোটেইখিনি বিদ্যালয় পৰিচালনা সমিতিৰ সদিচ্ছা লাগিব, প্ৰধান শিক্ষকৰ সদিচ্ছা লাগিব, সকলো ৰাইজৰ সদিচ্ছা লাগিব। গোটেইখিনি একেলগে মিলি এইখিনি কৰিলেহে আগবাঢ়িব পাৰিব। আৰু আমাৰ ছাৰজনকো দেখুৱাব লাগিব। এয়া আমাৰ এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহোদয় হবিবুৰ ৰহমান ছাৰ, তেখেতে খুব সুন্দৰকৈ ৰাখিছে। বিদ্যালয়খনৰ পৰাই প্ৰত্যেক বছৰে বৃত্তি পায়। এই বৃত্তি পোৱা ছাত্ৰ ছাত্ৰীসকলৰ এখন তালিকা ইয়াত সুন্দৰকৈ ৰাখি থৈছে, যাতে বাহিৰৰ পৰা মানুহ আহি যাতে চাব পাৰে। আৰু ইয়াত
এয়া অকণমান সন্মুখৰ ফালে অলপ আভাসটো দিব চেষ্টা কৰিছোঁ। সন্মুখৰ ভাগটো এয়া দেখিছে আপোনাৰ কামিনী কাঞ্চন, কাষতে আছে কথনা ফুল আৰু বিভিন্ন ধৰণৰ ফল মূলৰ গছ গছনিৰে গোটেই চৌপাশটো সুন্দৰকৈ ভৰি আছে। এখন বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা, প্ৰাথমিক বিদ্যালয় এখনত প্ৰাচীৰ পত্ৰিকা ইয়াত প্ৰতি বছৰে উলিয়ায়। এইখন ইয়াৰ প্ৰাচীৰ পত্ৰিকাৰ নাম দিয়া হৈছে কুঁহিপাত। ইয়াত ছাত্ৰ ছাত্ৰীবিলাকে ইয়াতে কবিতা, তেওঁলোকৰ ছবি গোটেইখিনি ইয়াতে তেওঁলোকৰ যিখিনি প্ৰতিভা থাকে সেইখিনি প্ৰকাশ কৰে। ইয়াৰ প্ৰাথমিক বিদ্যালয়খনৰ এখন কিটচেন গাৰ্ডেন। শাক পাচলি ইয়াৰ পৰাই ব্যৱহাৰ কৰা হয়, যোগান ধৰা হয় আৰু প্ৰত্যেক ধৰণৰ শাক পাচলি ইয়াতে তেওঁলোকে ৰোপণ কৰে আৰু অৰ্গেনিক, ইয়াত কোনো সাৰ ব্যৱহাৰ নকৰে। আৰু এই শাক পাচলি ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীক দিনৰ যিটো আহাৰ যোগান ধৰা হয় তাত তেওঁলোকে ইয়াৰ পৰাই যোগান ধৰে। ইয়াৰ পৰাই বেঙেনা আৰু ইফালে ইতিমধ্যে তেওঁলোকে এইটো প্ৰস্তুতি, বিভিন্ন ধৰণৰ শাক পাচলিৰ প্ৰস্তুতি কৰি থৈছে। ইয়াত বিলাহী আছে, যাতে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীৰ সুবিধা অনুযায়ী শাক পাচলি যোগান ধৰিব পাৰে। ইয়াত অৰ্গেনিক আৰু ফুল আহিছে, বেঙেনাৰ ইয়াত ফুল আহিছে, সৰু সৰু কলি আহিছে কিছুমান, আৰু ইয়াৰ পৰাই তেওঁলোকে শাক পাচলি যোগান ধৰে। আৰু আমি সকলোৱে এনেকুৱা এখন শাক পাচলি প্ৰতিখন বিদ্যালয় হোৱাটো আমি বিচাৰোঁ। যেনেকৈ এইখন বিদ্যালয়ত এইখিনি খুব সুন্দৰকৈ কৰি ৰাখিছে। এইখন দৰং জিলাৰ অতি পিছপৰা ঠাই চাপৰি অঞ্চল, চৰ অঞ্চলতো ইমান ধুনীয়াকৈ যে পৰিপাটি কৰি ৰাখিছে যিটো আমি বহুতেই নাজানো। আৰু এইবিলাক প্ৰচাৰ হ'ব লাগে। এনেধৰণৰ কামে মানুহক অনুপ্ৰেৰণা যোগায়, এইবিলাক প্ৰচাৰ হ'ব লাগে। আৰু যিমান পাৰে সিমান প্ৰচাৰ হ'লে যাতে আমি আকৌ এটা পৰিৱেশ, এটা ভাল পৰিৱেশ এটা পাব পাৰোঁ, সেইকাৰণে আমি প্ৰচাৰ কৰা খুবেই প্ৰয়োজন।